নমস্কাৰ বন্ধুসকল, ৱেলকাম টু দ্য ফিফথ ক্লাছ অফ আছাম এনচিয়েণ্ট হিষ্ট্ৰী। আজিৰ এই ভিডিঅ'ত আমি আছাম এনচিয়েণ্ট হিষ্ট্ৰীৰ 40টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ উইদিন 10 মিনিটৰ ভিতৰত ডিছকাছ কৰাৰ চেষ্টা কৰিম। এই ভিডিঅ'টো আপোনালোকৰ আপকামিং আছাম পুলিচ এক্সাম, লগতে গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, RRB, SSC বা আন যিকোনো এক্সাম য'ত আছাম হিষ্ট্ৰীৰ পৰা প্ৰশ্ন আহে সেই গোটেইবোৰ এক্সামৰ বাবে উপযোগী হ'ব। আন ইউটিউব চেনেল বা এডুকেশ্যনেল প্লেটফৰ্মত যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যনছ সিহঁতে পেইড ক্লাছত কৰায়, একেধৰণৰ ৱেল ৰিচাৰ্চড ইম্পৰ্টেণ্ট কুৱেশ্যনছ আপুনি আমাৰ এই চেনেলত বিনামূলীয়াকৈ পঢ়িব পাৰিব। চ' ভিডিঅ'টো নিশ্চিতভাৱে লাষ্টলৈ চাওক আৰু আপোনাৰ প্ৰিপেৰেশ্যনৰ জাৰ্ণি মোৰ লগত আগুৱাই লৈ বলক। বন্ধুসকল, বিফৰ আই ষ্টাৰ্ট টুডেজ ক্লাছ, আই ৰিয়েলি ৱান্ট টু থেংক ইউ ছ' মাছ এনেধৰণৰ পজিটিভ কমেণ্টসমূহ কৰি মোক মটিভেটেড কৰাৰ বাবে। মোৰঅভাৰ আই ৰিয়েলি ফিল ব্লেছড যে মই আপোনালোকৰ বাবে এনেধৰণৰ ইম্পৰ্টেণ্ট ক্লাছসমূহ লৈ আনিব পাৰিছোঁ আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনৰ জাৰ্ণিত সহায় কৰিব পাৰিছোঁ। চ' থেংক ইউ ছ' মাছ এগেইন। বলক আজিৰ এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ আগত আহিছে এয়া। দ্য ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি সুস্থি বৰ্মন ৱাজ ৰিনাউণ্ড এজ। বৰ্মন ৰাজবংশৰ শাসক সুস্থিত বৰ্মন কি নামেৰে প্ৰসিদ্ধ আছিল বুলি সুধিছে। অপশ্যনসমূহ আপোনাৰ ওচৰত এয়া আহিছে: শ্ৰী মৃগাংক, শ্ৰী ভাস্কৰ, শ্ৰী পুষ্য, শ্ৰী মহেন্দ্ৰ। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শ্ৰী মৃগাংক। নেক্সট কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত আহিছে। হুইচ কিং অফ দ্য শালস্তম্ভ ডাইনেষ্টি একুইটেড হিমছেল্ফ এজ এ ভাৰ্চুৱাছ ৰুলাৰ এমং অল দ্য কিংছ অফ দ্য শালস্তম্ভ ডাইনেষ্টি। এক কথাত ক'ব গ'লে আপোনাক সুধিছে শালস্তম্ভ ডাইনেষ্টিৰ আটাইতকৈ শ্ৰেষ্ঠ গুণী জ্ঞানী ৰজাজন কোন আছিল। কুৱেশ্যনটোৰ অপশ্যনসমূহ আপোনাৰ আগত আহিছে এয়া: হৰ্যৰ বৰ্মন, শালস্তম্ভ, হৰ্ষদেৱ, বলবৰ্মন তৃতীয়া। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, হৰ্ষদেৱ। এক কাম কৰোঁ, আমি ভুল উত্তৰসমূহ ডিছকাছ নকৰিম, কিয়নো একেধৰণৰ অপশ্যন যদি আপোনাৰ এক্সামতো দি দিয়ে আপুনি হয়তো কনফিউজ হ'ব পাৰে। মোৰঅভাৰ আমি যদি গোটেই অপশ্যনসমূহ পঢ়ি যাওঁ তেনেহ'লে ভিডিঅ'টো 10 মিনিটৰ ভিতৰত শেষ কৰা কঠিন হ'ব। সেয়ে আমি অতি কম সময়ৰ ভিতৰত অকল এনচাৰটোহে ডিছকাছ কৰি আগবাঢ়িম। নেক্সট প্ৰশ্নটো আপোনাৰ আগত আহিছে এয়া। হায়ুংথাল কপাৰ প্লেট ৱাজ ইছ্যুড বাই। হায়ুংথাল তামৰ ফলি কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হৰ্যৰ বৰ্মন। মনত ৰাখিব, হায়ুংথাল কপাৰ প্লেট কোনে ইছ্যু কৰিছে? হৰ্যৰ বৰ্মন। হৰ্যৰ বৰ্মনছ 9 লাইন ইনস্ক্ৰিপশ্যন ইজ লোকেটেড নিয়াৰ। হৰ্যৰ বৰ্মনৰ 9 শাৰীৰ শিলালিপি কোন ঠাইৰ ওচৰত অৱস্থিত? মনত ৰাখিব, শুদ্ধ উত্তৰটো অপশ্যন এ, তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আহিছে। দ্য ফাৰ্ষ্ট এপিগ্ৰাফিক নোট অফ কামাখ্যা ফাউণ্ড ইন দ্য 9th century ৱাজ। নিম্নলিখিত সমূহৰ ভিতৰত কোনটো নৱম শতিকাত উদ্ধাৰ হোৱা কামাখ্যাৰ প্ৰথম লিপি খোদিত উৎস? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, তেজপুৰ প্লেটছ অফ বনমালা বৰ্মদেৱ। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কামৰূপ হু পাৰফৰ্মড অশ্বমেধ যজ্ঞ। কামৰূপৰ কোনগৰাকী ৰজাই পোনপ্ৰথমে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল? এনচাৰটো মনত ৰাখিব, অপশ্যন ডি, মহেন্দ্ৰ বৰ্মন। আৰু অতি সোনকালে ভিডিঅ'টো কৰাৰ বা দ্ৰুতগতিত ভিডিঅ'টো কৰাৰ মূল উদ্দেশ্য এয়া হ'ল এক্সামৰ আগমুহূৰ্তত আপুনি যাতে ভিডিঅ'টো চাই অতি কম সময়ৰ ভিতৰত অধিকতম প্ৰশ্ন আপুনি ৰিভাইজ কৰিব পাৰে। আৰু ভিডিঅ'সমূহ 1-2 বাৰ চালে আপোনাৰ এনেও শুদ্ধ উত্তৰটো মনত পৰি যাব। এক্সামত বহাৰ লগে লগে কুৱেশ্যনছটো দেখাৰ পিছত আপুনি এনচাৰটো আপোনাৰ মনত আহি যাব। 87 নম্বৰ কুৱেশ্যন। আণ্ডাৰ দ্য ৰেইন অফ হুইচ বৰ্মন কিং দ্য কিংডম ইজ এক্সটেণ্ডেড টু বেংগল। কোনগৰাকী ৰজাৰ শাসনকালত বৰ্মন সাম্ৰাজ্য বংগলৈ সম্প্ৰসাৰিত হৈছিল? তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, পুষ্য বৰ্মনৰ শাসনকালত কামৰূপ কিংডম কৈছিল বেংগললৈকে কি হৈছিল? স্প্ৰেড হৈছিল। 88 নম্বৰ কুৱেশ্যন। হু ৱাজ হংসবেগ? হংসবেগ কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বৰ্মন ৰাজবংশৰ এগৰাকী ৰাষ্ট্ৰদূত কোন আছিল? হংসবেগ। 89 নম্বৰ কুৱেশ্যন। নাম্বাৰিঙত নাযাব, মই অলৰেডি কৈছোঁ এইটো আমাৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ 5th ক্লাছ হয়। চ' আমি আগৰ ক্লাছত 80 লৈকে ডিছকাছ কৰিছোঁ। আজি আমি 80ৰ পৰা 120 লৈকে এটলিষ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰাৰ চেষ্টা কৰিম। দ্য আৰ্লিয়েষ্ট কামাখ্যা টেম্পল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কৈছে কামাখ্যা মন্দিৰ পোনপ্ৰথমে কাৰ ৰাজত্বকালত বা কোনটো বংশৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো আপুনি মনত ৰাখিব, লেচ্ছাৰ ডাইনেষ্টি। লেচ্ছাৰ ডাইনেষ্টিৰ সময়ত কি হৈছিল? কামাখ্যা মন্দিৰ পোনপ্ৰথমে নিৰ্মাণ কৰা হৈছিল। 90 নম্বৰ কুৱেশ্যন। দ্য লেচ্ছাৰ ডাইনেষ্টি ৰুল্ড কামৰূপ এৰাউণ্ড। লিচ্ছা বংশই কিমান শতিকাত কামৰূপত শাসন কৰিছিল? তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 650 এন ডমিনি টু 900 এন ডমিনি। নেক্সট কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত আহিছে। হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ লেচ্ছা ডাইনেষ্টি। লেচ্ছা বংশৰ অন্তিম শাসক কোন আছিল বুলি সুধিছে। অপশ্যন ডি, ত্যাগসিংহ আছিল লেচ্ছা ডাইনেষ্টিৰ অন্তিমজন ৰজা। নেক্সট কুৱেশ্যন। হোৱাট ৱাজ দ্য ষ্টেপল ক্ৰপ ইন এনচিয়েণ্ট আছাম। প্ৰাচীন অসমত মুখ্য শস্য কি আছিল বুলি সুধিছে। আপুনি মনত ৰাখিব, সেই সময়ত অসমত এতিয়াৰ দৰে ধান কি হৈছিল? খেতি কৰা হৈছিল। বৰ্তমান অসম বাৰু চাহৰ বাবেও বিখ্যাত। দ্য প্ৰেজেন্স that were sent by ভাস্কৰ বৰ্মন to হৰ্ষবৰ্ধন includes। তলৰ কোনবিধ সামগ্ৰী ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা উপহাৰসমূহৰ অন্তৰ্গত আছিল?
দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ৰয়েল আমব্ৰেলা। এখন ছাতি কি কৰিছিল ভাস্কৰ বৰ্মনৰ বন্ধু সেই সময়ত হৰ্ষবৰ্ধনক পঠিয়াইছিল। 94 নম্বৰ কুৱেশ্যন, উৰ্বশী আইলেণ্ড হুইচ লাইজ ইন দ্য মিডষ্ট of the Brahmaputra river in Assam was installed around ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত উৰ্বশী দ্বীপটো প্ৰায় কোন শতিকাত স্থাপন কৰা হৈছিল? এনচাৰটো মনত ৰাখিব আপুনি। উৰ্বশী নদী দ্বীপটো 9ৰ পৰা 10ম শতিকাৰ ভিতৰত স্থাপন কৰা হৈছিল। 95 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। কাছাৰৰ এনচিয়েণ্ট নাম কি বুলি সুধিছে? কাৰেক্ট এনচাৰ ইজ অপশ্যন এ হিডিম্বা। হিডিম্বা ইজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ। In ancient times, what was the oldest, largest and busiest place in North-East India? প্ৰাচীন কালত উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি সৰ্ববৃহৎ আৰু ব্যস্ত স্থান কি আছিল বুলি সুধিছে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন আপোনাৰ স্ক্ৰীণতে আহিছে। ইন হুইচ চেঞ্চুৰী দ্য পাল ডাইনেষ্টি কেম ইন টু এক্সিষ্টেঞ্চ? কোন শতিকাত পাল ৰাজবংশ অস্তিত্বলৈ আহিছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি 10ম শতিকাৰ কি হৈছিল? পাল বংশ প্ৰতিষ্ঠা হৈছিল বা অসমত সেই সময়ত পাল বংশৰ স্থাপন হৈছিল। হু ৱাজ দ্য কম্প'জাৰ এণ্ড ৰাইটাৰ অফ দ্য নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন? নিধনপুৰ তাম্ৰলিপিৰ ৰচক আৰু লেখক কোন আছিল? কাৰেক্ট এনচাৰটো মনত ৰাখিব, বসু বৰ্মন। নেক্সট কুৱেশ্যন আপোনাৰ স্ক্ৰীণত আহিছে। দ্য ফাৰ্ষ্ট এণ্ড টেম্পৰাৰী কেপিটেল অফ শালস্তম্ভ ডাইনেষ্টি ৱাজ এট? শালস্তম্ভ ডাইনেষ্টিৰ প্ৰথমটো ৰাজধানী ক'ত আছিল বুলি সুধিছে? অপশ্যন এ অপশ্যন ডি হৰূপেশ্বৰ হ'ব শুদ্ধ উত্তৰ। 100 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীণত আছে। হুইচ অফ দ্য ফলোইং আৰ্কিঅলজিষ্টছ ফাউণ্ড দ্য সিল অফ ভাস্কৰ বৰ্মন ডিউৰিং দ্য এক্সিবিশ্যন অফ দ্য ৰুইনছ অফ নালন্দা ইন 1917 to 1918? 1917 to 1918 চনত নালন্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত নিম্নলিখিত কোনগৰাকী পুৰাতত্ত্ববিদে ভাস্কৰ বৰ্মনৰ মোহৰ উদ্ধাৰ কৰিছিল বুলি সুধিছে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আপুনি PCS লেভেলৰ এক্সামসমূহতো এইটো প্ৰশ্ন দেখা পাব। শুদ্ধ উত্তৰ অপশ্যন চি ডক্টৰ ডেভিড বি স্পোনাৰ। নেক্সট কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত আহিছে। গাষ্টল কপাৰ প্লেট কণ্টেইনছ দ্য জিনিলজি অফ হুইচ অফ দ্য ফলোইং ডাইনেষ্টি? গাষ্টল তামৰ ফলিয়ে নিম্নলিখিত কোনটো ৰাজবংশৰ বংশাৱলী বহন কৰে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি পাল ডাইনেষ্টি। আমি গাষ্টল কপাৰ প্লেটৰ পৰা পাল ৰাজবংশৰ বিষয়ে জানিব পাৰোঁ। 102 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আহিছে। দ্য পাৰ্মানেণ্ট কেপিটেল অফ শালস্তম্ভ ডাইনেষ্টি ৱাজ এট? পাৰ্মানেণ্ট ৰাজধানী, স্থায়ী ৰাজধানী শালস্তম্ভ ডাইনেষ্টিৰ কোনটো আছিল? হৰূপেশ্বৰ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, হুইচ পাল কিং built শ্ৰী দুৰ্জয় as the capital on the bank of the ব্ৰহ্মপুত্ৰ? কোনগৰাকী পাল ৰজাই শ্ৰী দুৰ্জয়ক ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি ৰত্নপালে। নেক্সট কুৱেশ্যন আহিছে। হোৱাট ৱাজ দ্য ৰিজন বিহাইণ্ড দ্য ইছ্যু অফ নিধনপুৰ গ্ৰেণ্ট বাই ভাস্কৰ বৰ্মন? কি কাৰণে ভাস্কৰ বৰ্মনে নিধনপুৰ অনুদান প্ৰদান কৰিছিল? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ভূতি বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা। ৰিভিউ দ্য লেণ্ড গ্ৰেণ্টছ অফ ভূতি বৰ্মন। এইটো কাৰণত কি কৰিছিল? ভাস্কৰ বৰ্মনে নিধনপুৰ গ্ৰেণ্টটো অনুদান পত্ৰটো প্ৰদান কৰিছিল। 105 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীণত আহিছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। হয়গ্ৰীভ মাধৱ টেম্পল ৱাজ ফাৰ্ষ্ট বিল্ড বাই? হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ৰাজবংশই পোনপ্ৰথমে নিৰ্মাণ কৰিছিল বুলি প্ৰশ্ন আহিছে। কাৰেক্ট এনচাৰটো মনত ৰাখিব, পাল ৰাজবংশই। পাল বংশই হয়গ্ৰীৱৰ মাধৱ মন্দিৰটো নিৰ্মাণ কৰাইছিল। 106 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণতে আহিছে। হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পাল ডাইনেষ্টি অফ কামৰূপ? কামৰূপৰ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাগৰাকী কোন আছিল? তো সুধিছে পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা, অপশ্যন এ ধৰ্মপাল, মনত ৰাখিব। 107 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি ইন কামৰূপ? কামৰূপত পাল ৰাজবংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াত টাইপে হোৱা নাই, চৰি। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন আহিছে। মদন কামদেৱ স্কাল্পচাৰ ৰিফ্লেক্টেড দ্য ৱৰ্ক অফ? মদন কামদেৱৰ ভাস্কৰ্যই কোন ৰাজবংশৰ কৰ্মৰাজিক প্ৰতিনিধিত্ব কৰে? কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি পাল ডাইনেষ্টিৰ। নেক্সট কুৱেশ্যন আহিছে আপোনাৰ স্ক্ৰীণত। ভাস্কৰ বৰ্মন ইছ্যুড দ্য ফেমাছ নিধনপুৰ কপাৰ প্লেট গ্ৰেণ্ট আফটাৰ দ্য বেটেল অফ? কোন যুদ্ধৰ অন্তত ভাস্কৰ বৰ্মনে বিখ্যাত নিধনপুৰ তামৰ ফলি অনুদান প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্ণ সুবৰ্ণ। এইটো বেটেলৰ পিছত কি কৰিছিল? নিধনপুৰ কপাৰ প্লেট গ্ৰেণ্টটো ভাস্কৰ বৰ্মনে অনুদান কৰিছিল। নেক্সট কুৱেশ্যন আহিছে। হু ৱাজ দ্য ফাউণ্ডাৰ অফ খান অৰ খেন ডাইনেষ্টি? খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে? কাৰেক্ট এনচাৰ ইজ অপশ্যন চি নীলধ্বজ। নেক্সট কুৱেশ্যন আহিছে। দ্য পাল ডাইনেষ্টি কেম টু এন এণ্ড ৱেন কামৰূপ ৱাজ ইনভেডেড বাই দ্য গৌৰ কিং? কোনগৰাকী গৌৰ ৰজাৰ আক্ৰমণৰ ফলত কামৰূপত পাল ৰাজবংশৰ অন্ত পৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰামপাল।
নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ অফ দ্য ফলোয়িং ইনস্ক্ৰিপশ্যনছ দ্য ডিফিট অফ গৌৰ কিং শশাংক বাই ভাস্কৰ বৰ্মন কেন বি ট্ৰেচ? নিম্নলিখিত কোনটো শিলালিপিৰ মাধ্যমেৰে ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌৰ ৰজা শশাংকৰ পৰাজয়ৰ বিষয়ে উমান পোৱা যায়? নিধনপুৰ কপাৰ প্লেট, ধুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যনছ, প্ৰয়াগৰাজ পিলাৰ, দ পৰ্বতীয়। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, নিধনপুৰ কপাৰ প্লেট। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ পাল ডাইনেষ্টি? পাল ৰাজবংশৰ অন্তিমগৰাকী শাসক কোন আছিল বুলি সুধিছে। অপশ্যন ডি, গোবিন্দ পাল ইজ দ্য কাৰেক্ট এনচাৰ। 114 number question is, in ancient times the big merchants of Assam were generally from the community of? প্ৰাচীন কালত অসমৰ বৃহৎ ব্যৱসায়িকসকল সাধাৰণতে কোন সম্প্ৰদায়ৰ লোক আছিল বুলি সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কলিতা। নেক্সট কুৱেশ্যন আপোনাৰ স্ক্ৰীনত আহিছে, নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যনছ গিভেন ডিটেইল একাউণ্টছ অফ? নিধনপুৰ তাম্ৰলিপিত কি বিষয়ৰ বিতং বিৱৰণ পোৱা যায়? কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, both A and B. A and B কি আছে? ফেমিলি ট্ৰি অফ বৰ্মন ডাইনেষ্টি, ইতিমধ্যে আমি পাই আহিছোঁ। ডিটেইলছ অফ লেণ্ডছ গ্ৰেণ্টেড টু ব্ৰাহ্মীণ, এই দুটা কথা আমি নিধনপুৰ কপাৰ প্লেটৰ পৰা জানিব পাৰোঁ। চ' আজিৰ এই ভিডিঅ'টো ইমানলৈকে আছিলে, লাষ্টলৈ চোৱাৰ কাৰণে থেংক ইউ। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা।